নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভালেই। আপোনালোকৰ আশীৰ্বাদত ময়ো ভালেই আছোঁ। আজি আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মোৰ ইউটিউব চেনেল অসম জীয়ৰীলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ ফুলৰ বিষয়ে, মানে ফুলবিলাক আমি ৰমক জমককৈ কেনেকৈ ফুলাব পাৰোঁ তাৰে কেইটামান সৰু সৰু উপায়। ফুলৰ বিষয়ে মোৰ আগৰটো ভিডিঅ'ত দিয়া আছে, যিসকলে চোৱা নাই সেইসকলে চাই ল'ব, আৰু যিসকলে মোৰ চেনেলটোত নতুন হয় সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে আহিবলগীয়া প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। গতিকে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। ফুল আমি সকলোৱে ভাল পাওঁ, নহয়নে? আৰু ৰাতিপুৱা ভাগত বা পাছবেলা ভাগত যেতিয়া ৰমক চমককৈ ফুলি থকা ফুলনি বাৰীখন দেখোঁ, মনটো ভাল লাগি উঠে, নহয়নে? এনেদৰে ভাল লগাবলৈ হ'লে বা ৰমক চমককৈ ফুলবিলাক ফুলাবলৈ হ'লে আমি ফুলৰ যতনো ল'ব লাগিব। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে জানোচোন আহক কেনেকৈ ফুলবিলাকৰ যতন ল'ব পাৰি। ফুলবিলাকৰ যতন কেনেকৈ ল'ব পাৰি তাৰে মই লৈ আহিছোঁ আজি 11টা উপায়। 1 নম্বৰতে আছে, পৰাপক্ষত ফুলত সাৰ দিব নালাগে। পচন সাৰ, গৰু বা ছাগলীৰ গোবৰ, সৰিয়হৰ খলি হৈ, মানে সৰিয়হ শুকাই যোৱাৰ পিছত যিটো বাকলি ওলায় সেইটো, আৰু শুকান মাছৰ গুড়ি, কেঁচু সাৰ আদিহে ব্যৱহাৰ কৰিব লাগে। 2 নম্বৰতে, প্ৰতি মাহত ৰ'জ ফুড 2 চামুচকৈ প্ৰতিজোপা গছত দিব পাৰি। 3 নম্বৰতে, চাউল ধোৱা পানীত নিমৰ ৰস, গোবৰ, কণীৰ খোলা আদি মিহলি কৰি গছত দিলে ফুলৰ ৰং ভাল হয়। পেলনীয়া চাহপাত শুকুৱাই পুলিৰ 4 ইঞ্চিমান আঁতৰত মাহেকত এবাৰকৈ দিলেও ফুলৰ ৰং ভাল হয়, বিশেষকৈ গোলাপ ফুলত দিব লাগে। 4 নম্বৰতে, পুলিৰ একেবাৰে গুৰিত কেঁচা গোবৰ দিব নালাগে। 5 নম্বৰতে, টাবৰ গছবিলাক যেতিয়া 1 বা 2 ফুট হয় তেতিয়া আগবোৰ কাটি দিলে গছবোৰ জোপোহা হয়, যেনে অশোক, কাঞ্চন, মুচন্দা আদি। ফুল গছৰ কলি পেলোৱাৰ আগতেই গছবোৰ অলপ কাটি দিব লাগে, নহ'লে ফুল ফুলাত অলপ দেৰি হয়। 6 নম্বৰতে, টাবৰ পৰা শিপা যাতে বাহিৰলৈ ওলাই নাহে তাৰ বাবে মাজে সময়ে চাব লাগে। শিপা বেছি হ'লে গছজোপা নিশকতীয়া হৈ পৰে আৰু টাবটো শিপাই ফালি পেলাব পাৰে। 7 নম্বৰতে, ফুলৰ পুলি ভাগ কৰিবলৈ হ'লে চোকা কটাৰীৰে গছজোপাৰ শিপাবোৰ মাজতে 2 ভাগ কৰি বেলেগ বেলেগকৈ ৰুব লাগে। পুলি ৰোৱাৰ 2-3 দিন পিছলৈকে সম্পূৰ্ণ ছাঁ পৰা জেগাত ৰাখিব লাগে, যেতিয়ালৈকে পুলিটো ঠনধৰি নুঠে। 8 নম্বৰতে, লতা জাতীয় গছবোৰত খেৰ নাইবা সৰু পাতল কাপোৰেৰে আৱৰি ৰাখিহে পুতিব লাগে। 9 নম্বৰতে, টাবত ভেঁকুৰ, শেলুৱৈ আদি হ'বলৈ দিব নালাগে। চূণ বা মাটিৰ ৰং দিব লাগে। আমি বিভিন্ন ধৰণৰ যেনেকৈ ৰং দি টাবটো সজাওঁ তেনেকৈ বিভিন্ন ৰঙেৰে টাবটো সজাব নালাগে, চূণ বা মাটিৰ ৰংহে দিব লাগে। 10 নম্বৰতে, পোক পৰুৱাৰ পৰা ৰক্ষা কৰিবলৈ ৰগৰ বা মালা থিয়ান দৰৱ 1 চামুচ 2 লিটাৰ পানীত গুলি ছটিয়াব লাগে। 11 নম্বৰতে, মৰি যোৱা বা শুকাই যোৱা বা হালধীয়া পৰি যোৱা পাতবোৰ চোকা কটাৰীৰে কাটি পেলাব লাগে, নাইবা বেমাৰ হ'লে সেই অংশটো কাটি পেলাব লাগে। গতিকে আজিলৈ ইমানেই। আজিৰ ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। এনেধৰণৰ কথাবিলাক বহুতে জানে আৰু বহুতে নাজানে। যিসকলে নাজানে মই ভাবোঁ সেইসকলৰ কাৰণে সুবিধাজনক হ'ব। এনেধৰণৰ নজনা কথাবিলাক জানিবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে আহিবলগীয়া প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতি।